ইয়াৰ পৰাই আমি যিসকল যোৱা দুদিনমান আগত হোৱা ঘটনাটোত দুগৰাকী ব্যক্তি নিহত হৈছিল, সেই নিহত ব্যক্তি দুগৰাকীৰ ঘৰলৈকে যাম আৰু তেখেতসকলক দুয়োগৰাকীকে আমি 5 লাখ টকাকৈ এক অনুদান দিম। নিশ্চয়কৈ ধনেৰে মৃত্যু কেতিয়াও হেৰি কৰিব নোৱাৰি, কিন্তু আমাৰ চৰকাৰৰ দায়িত্ব হ'ল যে যেহেতু আমি যি ধৰণে পাৰো সেই ধৰণে অলপ সহায় কৰাৰ চেষ্টা কৰিছো, গতিকে দুয়োগৰাকী পৰিয়ালৰ ঘৰলৈকে গৈ আমি 5 লাখ টকাকৈ অনুদান দিম। তাৰ লগে লগে 4জন আহত হৈছিলে, আহতসকলকো আমি 1 লাখ টকাকৈ আমি অনুমোদন পত্ৰ দিম আৰু এই সংঘৰ্ষৰ সময়ত 43টা পৰিয়ালৰ ঘৰ জ্বলি গৈছিলে আৰু প্ৰতিটো পৰিয়ালকে আজি আমি 50,000 টকাকৈ দিম, যাতে তেওঁলোকে নিজৰ ঘৰসমূহ নিৰ্মাণ কৰি ল'ব পাৰে। গতিকে মই এতিয়া দুয়োগৰাকী মৃতকৰ ঘৰত আৰু তাৰ লগতে কেম্পলৈকে গৈ যিসকল লোক আছে তেওঁলোকৰ ঘৰ নিৰ্মাণৰ কাৰণে 50,000 টকাকৈ এই গোটেইখিনি কথা ইতিমধ্যে আমাৰ আৰক্ষী সঞ্চালক প্ৰধানে গোটেই দুদিন ইয়াতে থাকি গোটেইটো চাই গৈছে। যি ধৰণৰ প্ৰয়োজন হ'ব চৰকাৰে সেই কামখিনি কৰিব। আৰু ভাল কথা এইটোৱে যে এদিনৰ পিছতে ইয়াত সকলো ৰাইজে এটা শান্তি সম্প্ৰীতিৰ বাতাবৰণ আনিলে। ৰাইজে, মই পৰহিও আহিছিলোঁ, পৰহি গোটেই সংগঠন অনুষ্ঠানে আলোচনা কৰি এটা সুন্দৰ বাতাবৰণ আনিলে, যাৰ কাৰণে মই কোকৰাঝাৰবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰাই আমি যিসকল যোৱা দুদিনমান আগত হোৱা ঘটনাটোত দুগৰাকী ব্যক্তি নিহত হৈছিল, সেই নিহত ব্যক্তি দুগৰাকীৰ ঘৰলৈকে যাম আৰু তেখেতসকলক দুয়োগৰাকীকে আমি 5 লাখ টকাকৈ এক অনুদান দিম। নিশ্চয়কৈ ধনেৰে মৃত্যু কেতিয়াও হেৰি কৰিব নোৱাৰি, কিন্তু আমাৰ চৰকাৰৰ দায়িত্ব হ'ল যে যেহেতু আমি যি ধৰণে পাৰো সেই ধৰণে অলপ সহায় কৰাৰ চেষ্টা কৰিছো, গতিকে দুয়োগৰাকী পৰিয়ালৰ ঘৰলৈকে গৈ আমি 5 লাখ টকাকৈ অনুদান দিম। তাৰ লগে লগে 4জন আহত হৈছিলে, আহতসকলকো আমি 1 লাখ টকাকৈ আমি অনুমোদন পত্ৰ দিম আৰু এই সংঘৰ্ষৰ সময়ত 43টা পৰিয়ালৰ ঘৰ জ্বলি গৈছিলে আৰু প্ৰতিটো পৰিয়ালকে আজি আমি 50,000 টকাকৈ দিম, যাতে তেওঁলোকে নিজৰ ঘৰসমূহ নিৰ্মাণ কৰি ল'ব পাৰে। গতিকে মই এতিয়া দুয়োগৰাকী মৃতকৰ ঘৰত আৰু তাৰ লগতে কেম্পলৈকে গৈ যিসকল লোক আছে তেওঁলোকৰ ঘৰ নিৰ্মাণৰ কাৰণে 50,000 টকাকৈ এই গোটেইখিনি কথা ইতিমধ্যে আমাৰ আৰক্ষী সঞ্চালক প্ৰধানে গোটেই দুদিন ইয়াতে থাকি গোটেইটো চাই গৈছে। যি ধৰণৰ প্ৰয়োজন হ'ব চৰকাৰে সেই কামখিনি কৰিব। আৰু ভাল কথা এইটোৱে যে এদিনৰ পিছতে ইয়াত সকলো ৰাইজে এটা শান্তি সম্প্ৰীতিৰ বাতাবৰণ আনিলে। ৰাইজে, মই পৰহিও আহিছিলোঁ, পৰহি গোটেই সংগঠন অনুষ্ঠানে আলোচনা কৰি এটা সুন্দৰ বাতাবৰণ আনিলে, যাৰ কাৰণে মই কোকৰাঝাৰবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।